হাই হেল্ল' নমস্কাৰ, কি খবৰ? আশা কৰোঁ সকলোৱে ভাল, মোৰতো ভালে। আকৌ স্বাগতম জনালোঁ মোৰ অন্য এটা ব্লগ লৈ। আজি মই গৈ আছোঁ দিদিৰ ঘৰ। বৰ্তমান দিদিৰ ঘৰত গৈ পেলাই দিদিক লৈ পেলাই আহি এইফালে যাম মামাৰ ঘৰত দাদাৰ বিয়া আছে যিহেতু আজি। এইফালে দিদি, মই আৰু মোৰ টু ছিষ্টাৰ লৈ সকলো মিলি গৈ আছোঁ। এইফালে আহিলোঁ, আহি পেলাই চাওঁ হৰি পূজা হৈ আছে। আৰু এইফালে চাওক মই ৰেডি হৈ গ'লোঁ। তাৰপিছত দিদিক অলপ ৰেডি কৰাই দিম। দিদিক ৰেডি কৰাই দি পেলাই এইফালে চাওক দিদিক ৰেডি কৰাই দি পেলাই এইফালে শাড়ীখন পিন্ধাই দি আছোঁ। শাড়ীখন পিন্ধাৰ পিছত এইফালে ময়ো ফাইনেলি ৰেডি হৈ গ'লোঁ। মই ৰেডি হওঁতে মই ৰেডি হোৱাৰ পিছত ইফালে দৰাই কৈ আছে মোক কোনেও ৰেডি কৰাই নিদিয়ে। তে মই ভাবিলোঁ মোক কৈ দিলে মেকআপটো কৰাই দিয়া, সেইকাৰণে মেকআপটো কৰাই দিলোঁ। মেকআপ এনেকুৱা মেকআপ নহয়, এনেই আৰু বেছিক মেকআপ অলপ কৰাই দিলোঁ। এইফালে যিহেতু দৰা তাৰো অলপ ইচ্ছা যায় আৰু। এইফালে চাওক ৰেডি হৈ পেলাই বাহিৰত আহি ৰখি আছোঁ, ফটো উঠি আছোঁ। এখন বিয়াত যাম বুলি ফটো নুঠিলে হ'ব জানো? এইফালে দৰাক অলপ তিলক দিব বাকী আছে, তিলক দি পেলাই এইখন গাড়ীত দৰা উঠিব। এইফালে ৰেডি হ'লোঁ, ৰেডি হৈ পেলাই এইফালে আকৌ কেইজনমান ৰেডি হ'বলৈ বাকী আছে, সেইকাৰণে ৰখি আছোঁ। আৰু এইখন গাড়ী আহি গ'ল, পাব্লিকৰ গাড়ীখন আহি গ'ল, যিবিলাক যাব বৰযাত্ৰী। এইফালে গাড়ী খালী আছে, এতিয়াও বহুত মানুহ অহা নাই আৰু আমি ইয়াতে বহি ল'লোঁ। এইফালে চাওক আৰু এই গাড়ীখনত দৰা উঠিছে, ৰেডি হৈছে। এইফালে দৰা আগত যাব, তাৰ পিছে আমি যাম। গোটেই মানুহখিনি আহিলে ফাইনেলি গোটেই মানুহখিনি আহি আৰু এইফালে আমি গৈ আছোঁ। এতিয়া মহামায়া এৰি দিলোঁ, মহামায়া পাৰ কৰিলোঁ। এইফালে আহিলোঁ ফাইনেলি। এইফালে আহিলোঁ, আহিয়ে কইনাৰ ঘৰত আহি এইফালে বহিব দিছে। যিহেতু বহুত দূৰৰ পৰা আহিছোঁ, সেইকাৰণে ৰেষ্ট ল'বলৈ দিছে। এইফালে ৰেষ্ট লৈ পেলাই এইফালে চাওক ধামাকা চলি আছে। আৰু এইফালে খাই দাই অলপ ফুৰি আহি এইফালে ঘৰত অলপ বহিছোঁ। এইফালে কইনাক এতিয়াও লৈ যোৱা নাই মণ্ডপৰ ওচৰত। আমি আহি গোটেইখিনি এইফালে আহি ফটো উঠি আছোঁ আৰু এইফালে খাম এতিয়া। চাওক এইফালে বিয়াখন ষ্টাৰ্ট হৈ গ'ল, নিয়মখিনি যিখিনি আছে আৰু সেইখিনি আৰম্ভণি হৈ গ'ল। এইফালে চাওক গন্ধ পুষ্পে